নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক। বন্ধুসকল, আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে অন্য এটা ভিডিঅ'। বন্ধুসকল, সাধাৰণ জ্ঞানৰ কেইটামান প্ৰশ্নৰ বিষয়ে আজি ক'ম। বন্ধুসকল, প্ৰথমটো প্ৰশ্ন হৈছে ফলৰ ৰজা। ফলৰ ৰজা হৈছে আম। দ্বিতীয়টো প্ৰশ্ন হৈছে ফলৰ ৰাণী। ফলৰ ৰাণী হৈছে লিচু। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ ফলৰ ওপৰত বাকলি আৰু ভিতৰত গুটি নাই? সহতুত। চতুৰ্থ প্ৰশ্নটো হৈছে সকলোতকৈ সোনকালে হোৱা ফচল কি? মাকৈ। পঞ্চম প্ৰশ্নটো হৈছে কোনবিধ ফলৰ পুলি হ'বলৈ বীজৰ প্ৰয়োজন নহয়? কুঁহিয়াৰ। ষষ্ঠ প্ৰশ্নটো হৈছে বিশ্বৰ কোনডাল গছৰ পৰা খৰি পোৱা নাযায়? কলগছৰ পৰা খৰি পোৱা নাযায়। 7 নম্বৰ প্ৰশ্নটো হৈছে সকলোতকৈ পুষ্টিকৰ ফল কোনটো? নাচপতি। 8 প্ৰশ্নটো হৈছে কোনটো ফলত তিলহল আৰু দলহন দুয়োটাই থাকে? সয়াবিন। 9 নম্বৰ প্ৰশ্নটো হৈছে আমি কোনটো ফল বিমানত লৈ যাব নোৱাৰোঁ? নাৰিকল। 10 নম্বৰ প্ৰশ্নটো হৈছে আপেল পানীত নুডুবে কিয়? আপেলত 25% বায়ু থাকে। 11 নম্বৰ প্ৰশ্নটো হৈছে বৈজ্ঞানিকৰ মতে কোনটো ফল পুৰণি বা পৃথিৱীৰ প্ৰথম? কল। 12 নম্বৰ প্ৰশ্নটো হৈছে ডালিমৰ ফুল ক'ত হয়? ডালিমৰ ফুল ফলৰ ভিতৰত হয়। ধন্যবাদ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব।